নমস্কাৰ, মই নিকু। আপোনালোকলৈ লৈ আহিছোঁ ব্লুটুথ USB কিকখন খুব ভালেই। মই এতিয়ালৈকে 4-5খনমান কিক ব্যৱহাৰ কৰি আছোঁ। মোৰ নিজৰ এম্প্লিফায়াৰত লগাই দিছোঁ, আনকো লগাই দিছোঁ। আহক এতিয়া আমি এখন খুলি চাওঁ। ইয়াৰ পিছৰ ভিডিঅ'ত আপোনালোকক মই এখন লগাই দেখুৱাম এম্প্লিফায়াৰত কেনেকৈ লগোৱা হয়। ভিডিঅ'টো যদি চাই ভাল লাগে আপোনালোকে লাইক কৰিবলৈ নাপাহৰিব, লগতে কমেণ্ট কৰি জনাব আপোনালোকে কেনেকুৱা পালে মোৰ ভিডিঅ'টো। এইখন হ'ল আপোনাৰ USB কিক, এইটো হ'ল ৰিম'ট, এডাল হ'ল আউটপুট কেবল, এডাল 5V DC ইনপুট কেবল। এতিয়া আমি USB কিকখনলৈ আহিছোঁ। ইয়াত লগাই আপোনাৰ আউটপুটৰ জেক 4টা, লেফ্ট, ৰাইট, গ্ৰাউণ্ড আৰু এণ্টেনাৰ, আৰু ইয়াত লগাই আপোনাৰ 5V DC ইনপুট কেবলডাল, প্লাছ আৰু মাইনাছ। চাৰ্কিটখনৰ ডিজাইন সুন্দৰ কৰিছে। আপোনাৰ ভাল IC লগাইছে আপোনাৰ। এতিয়া USB সন্মুখৰ ভাগলৈ আহিছোঁ। এইটোত আপোনাৰ পেন ড্ৰাইভ কাৰ্ড এটা লগাব পাৰি, এইটোত মেমৰি কাৰ্ড লগাব পাৰি। এইটো অক্স কেবলৰ হয়, মোবাইলটো অক্স। আপোনাৰ এইটো হ'ল ভলিউম মাইনাছ, কমাব পাৰি, এইটো স্কেন কৰিব পাৰি। এইটো ভলিউম প্লাছ, এইটো আপোনাৰ গানৰ চাউণ্ড বঢ়াব পাৰিব, মাইনাছত কমাব পাৰিব, প্লাছত বঢ়াব পাৰিব। এইটো হ'ল মুড, এইখন হ'ল ডিছপ্লে USB কিকখনৰ। আপোনাৰ এতিয়া ৰিম'টটো আপোনাৰ খুলি চাইছোঁ আমি। এইটো ৰিম'টটো আপোনাৰ এইটো বেটেৰী এখন প্লেট এখন দি থোৱা থাকে। বেটেৰীটো যেন বেছিদিন লাষ্টিং কৰি থাকে আৰু বেটেৰীটো চাৰ্জ শেষ নহয় সোনকালে। এইটো 3V বেটেৰী এটা আছে আপোনাৰ, লিথিয়াম বেটেৰীটো, লিথিয়াম চেল বুলি কোৱা হয় ইয়াক। এই আপোনাৰ আউটপুটৰ কেবল 4ডাল, এইটো হ'ল আপোনাৰ ইনপুটৰ 5V DC কেবল এইকেইডাল টোটেল, প্লাছ মাইনাছ। এতিয়া আপোনালোকক মই দেখুৱাম USB কিকখনত ছাপ্লাই দি। এখন USB কিকখন আপোনালোকক মই মোবাইল চাৰ্জাৰ দি আপোনাৰ ইয়াত ছাপ্লাই দি দেখুৱাম। নকিয়া মোবাইল চাৰ্জাৰ এডাল। তো আপোনালোকে চাৰ্জাৰডালৰ যোনটো মাজৰ পইণ্টটো, তাত আপোনালোকে USB কিকখনৰ প্লাছৰ মূৰটো ভিতৰলৈ সোমোৱাই দিব, আৰু USB কিকখনৰ মাইনাছ কেবলডাল আপোনাৰ চাৰ্জাৰৰ গ্ৰাউণ্ডত লগাই দিব। আমি এনেকৈ এতিয়া চেক কৰি চাম USB কিকখন। চুইচ দিলোঁ, আপোনাৰ এইটো প্লাছৰ কেবলডাল আপোনাৰ ভিতৰলৈ ভৰাই দিলোঁ, মাইনাছডাল ওপৰৰ গ্ৰাউণ্ডত লগাই দিছোঁ। বহুত সাৱধানে কৰিব লাগিব, অকস্মাত শ্বৰ্ট হৈ গ'লে USB কিকখন জ্বলি যোৱা বা বেয়া হৈ যোৱাৰ আশা থাকে। এই চাওক আপোনাৰ অন হৈ গ'ল USB কিক।
এইটো প্লাছৰ মূৰ হয় এইটো ইয়াত ভিতৰত ভালকৈ এবাৰ চাই লওক আপোনালোকে কেতিয়াবা যদি নতুন কিক ক'ৰবাৰ কিনিও আনে আপোনাৰ চেক কৰিব লাগে যদি কিকখন ভাল নে বেয়া আপোনালোকে তেতিয়া এই পদ্ধতিটো আপোনালোকে কিকখন চেক কৰি আনিব পাৰে নাইতো আপোনালোকে মোবাইলৰ বেটেৰী দিও আপোনালোকে ডাইৰেক্ট প্লাছ আৰু মাইনাছডাল লগাই আপুনি কিকখন চেক কৰি আনিব পাৰে এসো লগাই দিছোঁ আহিছে ঢিলা হোৱাৰ বাবে অন অফ হৈ আছে লাগিছে ঢিলা হৈছে সেইটো কাৰণে এনেকুৱা হৈছে এতিয়া চব FM আহিছে আপোনাৰ FMও বাজিব আমি এতিয়া এইডাল মোবাইলৰ চাৰ্জাৰ ব্যৱহাৰ কৰিছিলোঁ Nokia N70 হোল পিঙৰ হয় আপোনাৰ এইটো আপোনাৰ পিংটো জেকটো হোল পিঙৰ